হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জনালোঁ। এয়া মই সাজু হৈ আছোঁ এখনি নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। নৃত্য প্ৰতিযোগিতাখন হৈছে বিহু নাচ প্ৰতিযোগিতা। এই বহাগৰ মাহটোত মই বিভিন্নখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত কেইখনমানত সফলো হৈছোঁ আৰু কেইখনমানত বিফলো হৈছোঁ। যিহেতু বিহু নাচ প্ৰতিযোগিতা, সেইবাবে মেকআপটো একেবাৰে চিম্পল ৰাখিছোঁ, একেবাৰে নৰ্মেল মেকআপ। এয়া মোৰ মেকআপ কৰা সম্পূৰ্ণ হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। এতিয়া খোপাটো বান্ধিম, তাৰপিছত কাপোৰযোৰ পিন্ধিম। এই কপৌ ফুলপাহ এতিয়া মই খোপাত মাৰি ল'ম। যিহেতু বিহু নাচ প্ৰতিযোগিতাত বা বিহু নাচিলে কপৌ ফুল নাইবা বতৰৰ যিকোনো বগা ফুল খোপাত মৰা হয়। মোৰ যিহেতু ঘৰতে কপৌ ফুলপাহ আছিল, সেইবাবে মই কপৌ ফুলপাহে মাৰিলোঁ খোপাত। এতিয়া এয়া মোৰ খোপাটো কেনেকুৱা হৈছে আপোনালোকে জনাব। এয়া মই সাজু হ'লোঁ প্ৰতিযোগিতালৈ যাবলৈ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমবোৰ যেন সদায় মোক দি যায়। মই বিহুতলীলৈ আহি পালোঁ আৰু ইয়াত নৃত্য প্ৰতিযোগিতা চলিয়েই আছে। এয়া হৈছে বেলচৰস্থিত দেৱালয় মন্দিৰ আৰু ইয়াৰ সন্মুখতেই বিহুখন পতা হৈছে। মই তাত গৈয়ে নাচিবলৈ পালোঁ আৰু এতিয়া পুনৰ ঘৰলৈ উভতি আহিলোঁ। তো আজিলৈ ইমানেই, বাই বাই।